দিনটোৰ আটাইতকৈ ডাঙৰ খবৰ 1971ৰ আগত অহা মুছলমানৰ গাত হাত দিলে সহ্য কৰা নহব এই হুংকাৰ দিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে এদিনে জিয়াই থাকিম লাগিলে এদিনে জিয়াই থাকিম কিন্তু বাঘৰ দৰে আমি জিয়াই থাকিম আমি কুকুৰ মেকুৰীৰ দৰে জিয়াই নাথাকো আমি মৰিমু বাঘৰ দৰে মৰিম এনেদৰে হুংকাৰ দিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ওপেন চ্যালেঞ্জ দিছে বাংলাদেশী কিমান আছে হেয়া প্ৰথমে দেখুৱাই দিয়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোট বাংলাদেশী উচ্ছেদ কৰা হৈছে হেয়া দেখুৱাক হিমন্ত বিশ্ব শৰ্মাই ৰেজাউল কৰিম চৰকাৰ ফালৰ পৰা কোৱা হৈছে বৰ্তমান সময়ত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ কেৱল মাত্ৰ মুছলমানক টাৰ্গেট কৰিছে এই কাৰণে 2026ত তেওঁলোক নিৰ্বাচনী বৈতৰণি পাৰ হ'ব লাগে 2026ৰ কথা চিন্তা কৰি বৰ্তমান সময়ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মুছলমানক টাৰ্গেট কৰিছে মুছলমানৰ ওপৰত বৰ্বৰভাৱে অত্যাচাৰ চলাইছে কেতিয়াও গ্ৰহণযোগ্য নহয় যদি এ ফৰেষ্টৰ মাটিত মুছলমান থাকিব নোৱাৰে তেনেহলে আন কোনো লোক থাকিব নোৱাৰে বুলি স্পষ্ট ৰূপত উল্লেখ কৰিছে ৰেজাউল কৰিম চৰকাৰ উদাত্ত ভাষণক লৈ বৰ্তমান সময়ত ৰাজ্যজুৰি ব্যাপক চৰ্চা আৰম্ভ হৈ গৈছে ৰেজাউল কৰিম চৰকাৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে মৰি যাম বুকু পাতি দিম বুকু পাতিবলৈ প্ৰতিজন মুছলমান সম্পূৰ্ণ সাজু আছে যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলমানক ইমানে বেয়া পায় মুছলমানৰ প্ৰতি ইমানে যদি হিমন্ত বিশ্ব শৰ্মাৰ ঘৃণা তেনেহলে মুছলমানক মাৰি দিয়ক আমি বুকু পাতি দিম এনে ধৰণে ওপেন চ্যালেঞ্জ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ ফালৰ পৰা কোৱা হৈছে যে এদিনে জিয়াই থাকিম কিন্তু আমি বাঘৰ দৰে জিয়াই থাকিম কুকুৰ মেকুৰীৰ দৰে আমি জিয়াই নাথাকো এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ আমি লৈ আহিছো ফুল প্লেটৰ মাধ্যমত 1971ৰ আগত অহা মুছলমানৰ গাত হাত দিলে সহ্য কৰা নহব স্পষ্ট ৰূপতে মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বুকুত সাহস নাই বুলি উল্লেখ কৰিছে ৰেজাউল কৰিম চৰকাৰে মুছলমানক যদি ইমানে বেয়া পায় ইমানে যদি ঘৃণা কৰে তেনেহলে মাৰি দিয়ক মুছলমানক যদি ইমানে বেয়া পায় মুছলমানৰ প্ৰতি আপোনাৰ ইমানে যদি বেয়া ভাৱ আছে মাৰি দিয়ক মুছলমানক মাৰিলে যদি দিল্লী যায় তেনেহলে আপুনি আমাক মাৰি দিয়ক মুছলমানক মাৰিলে যদি আপোনাৰ গাদী ৰক্ষা পৰে তেনেহলে মুছলমানক মাৰি দিয়ক প্ৰতিজন মুছলমানে বুকু পাতি দিব কুকুৰ মেকুৰীৰ দৰে জিয়াই নাথাকো কোনো মুছলমান কুকুৰ মেকুৰীৰ দৰে জিয়াই নাথাকে স্পষ্ট কথা প্ৰতিজন মুছলমানে বাঘৰ দৰে জিয়াই থাকিব প্ৰতিজন মুছলমান হৈছে বাঘ প্ৰতিজন মুছলমানে মৃত্যুৰ আগমুহূৰ্তলৈকে বাঘৰ দৰে জিয়াই থাকিব বাঘৰ দৰে মৰিব লাগিলে এদিনে জিয়াই থাকিম কিন্তু বাঘৰ দৰে আমি জিয়াই থাকিম মানুহ হৈ অমানুহৰ দৰে কাম নকৰিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি মানুহ হৈ অমানুহৰ দৰে আপুনি কাম নকৰিব এটুপাল চকুপানীৰ হিচাপ আপোনালোকৰ গাত লাগিব এই মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে সেই চকুপানীয়ে সকলোৰে গাত দগ্ধ কৰি পেলাব সেই চকুপানীয়ে সকলোকে ভস্ম কৰি পেলাব উচ্ছেদ কৰাৰ পূৰ্বে সংস্থাপন দিয়ক হিমন্ত বিশ্ব শৰ্মা উচ্ছেদ কৰিছে কৰক কিন্তু সংস্থাপন দিয়ক এনে অমানৱীয় উচ্ছেদ সহ্য কৰা নহব ফৰেষ্টত যদি মুছলমান থাকিব নোৱাৰে তেনেহলে বেলেগকো থাকিবলৈ নিদু বেলেগো থাকিব নোৱাৰি স্পষ্ট কথা ৰেজাউল কৰিম চৰকাৰ মুছলমানক অত্যাচাৰ কৰিলে আমি কেতিয়াও সহ্য নকৰো 10 বছৰৰ পিছত অসমৰ ৰাইজে বুজিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ষড়যন্ত্ৰ হিমন্ত চৰকাৰে কেনে ধৰণে ষড়যন্ত্ৰ কৰিছে হেয়া অহা 10 বছৰৰ পিছত বুজি পাব কেৱল মাত্ৰ গাদী ৰক্ষাৰ বাবে অসমখন বিক্ৰী কৰি গৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ এইখন অসমত হিমন্ত বিশ্ব শৰ্মাৰ যিমান অধিকাৰ আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তথা এজন হিন্দু মানুহৰ যিমান অধিকাৰ আছে সিমান অধিকাৰ প্ৰতিজন মুছলমানৰ আছে এনেধৰণে মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰ আমি হিন্দু মুছলমান বুজি নাপাওঁ আমি কেৱল মাত্ৰ মানুহ আৰু মানৱতা চিনি পাওঁ অসমীয়া জাতিক থান বান কৰি পেলাব বিচাৰিছে বিজেপি চৰকাৰে হিন্দু মুছলমানৰ মাজত সংঘাত লগাই বৰ অসম থান বান কৰি পেলাব বিচাৰিছে এনেধৰণে উদাত্ত ভাষণ দিছে ৰেজাউল কৰিম চৰকাৰ আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে যে এইখন অসমত এজন হিন্দু মানুহৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যিমান অধিকাৰ আছে সিমানে অধিকাৰ সমান অধিকাৰ আছে এজন মুছলমানৰ যদি ফৰেষ্টৰ মাটিত মুছলমান থাকিব নোৱাৰে তেনেহলে বেলেগো থাকিব নোৱাৰে বুলি স্পষ্ট ৰূপত মন্তব্য কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ ৰেজাউল কৰিম চৰকাৰ কেৱল মাত্ৰ ইমানেই নহয় ৰেজাউল কৰিম চৰকাৰ ফালৰ পৰা কৈ দিয়া হৈছে 1971ৰ আগত অহা মুছলমানৰ গাত হাত দিলে সহ্য কৰা নহব
আৰু প্ৰতিজন মুছলমানে লাগিলে এদিনে জীয়াই থাকিব কিন্তু প্ৰত্যেকজন মুছলমান বাঘৰ দৰে জীয়াই থাকিব আমি দৃশ্যাংশ দেখুৱাম কেনেদৰে প্ৰতিভা সাব্যস্ত কৰা হৈছে হাজাৰ হাজাৰ মুছলমান ওলাই আহিছে মুছলমানৰ গৰ্জন হিমন্ত চৰকাৰ বিৰুদ্ধে এম্বিয়েন্স দিবলৈ অনুৰোধ জনাইছো এনেদৰে প্ৰতিভা সাব্যস্ত কৰা হৈছে উচ্ছেদৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিভা সাব্যস্ত কৰা হৈছে গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু এই মুহূৰ্তত পোনে পোনে আন সভাপতি ৰেজাউল কৰিম চৰকাৰ উদাত্ত ভাষণ শুনাব বিচাৰিছো মই হিমন্ত বিশ্ব শৰ্মাক পুনৰবাৰ কৈছো আপোনাৰ যদি মুছলমানৰ প্ৰতি ইমান ঘৃণা মুছলমানক মাৰিলে যদি আপুনি ৰাজনৈতিকভাৱে সুৰক্ষিত হয় বুকু পাতি দিছো মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰত্যেকজন ব্যক্তিয়ে বুকু পাতি দিব পুলিচ লগাই গুলি কৰি মাৰি দিয়ক যদি আপোনাৰ কম আছে যদি আপোনাৰ ইমানেই ক্ষমতা লাগে ইমানেই মাটি আপোনাক লাগে যদি মুছলমানৰ প্ৰতি ইমানেই ঘৃণা মুছলমানক মাৰিলেই যদি আপুনি স্বৰ্গ পায় মুছলমানক মাৰিলেই যদি আপুনি দিল্লীত যায় প্ৰধানমন্ত্ৰী হ'ব পাৰে তেনেহ'লে আহক মুছলমানক গুলি কৰি মাৰি শেষ কৰি দিয়ক আমি বুকু পাতি দিম একো প্ৰতিবাদ নকৰোঁ কাৰণ আমি বিচাৰিছো কুকুৰ মেকুৰীৰ দৰে জীয়াই থকাতকে লাগিলে এদিন জীয়াই থাকিম বাঘৰ দৰে জীয়াই থাকিম আমাৰ অধিকাৰ লৈ জীয়াই থাকিম আমাৰ নাগৰিকত্ব লৈ জীয়াই থাকিম আমি সন্মানেৰে জীয়াই থাকিম এইটো আমি বিচাৰিছো গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া পুনৰবাৰ বিনম্ৰতাৰে আহ্বান জনাইছো মানুহ হৈ অমানুহৰ কাম আপোনাৰ চৰকাৰে নকৰিব এটপাল চকুৰ পানীৰ হিচাপ কিন্তু আপোনালোকৰ গাত লাগিব আৰু সেই পানীয়ে আপোনালোকৰ গা কিন্তু দগ্ধ হৈ যাব এই কথাখিনি মুখ্যমন্ত্ৰীয়ে জনা উচিত আৰু মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক বাৰে বাৰে কৈছো কাপুৰুষৰ দৰে চৰকাৰ আৰু প্ৰশাসনে পিছফালৰ পৰা গুলি নামাৰিব সন্মুখৰ পৰা আহি আলোচনাৰ জৰিয়তে সমস্যাৰ সমাধান কৰক যদি উচ্ছেদ কৰিব লাগে আপোনাক যদি মাটি লাগে আপোনাৰ চৰকাৰে যদি মাটিৰ খক হৈছে তেনেহ'লে য'ত উচ্ছেদ কৰিব আগতীয়াকৈ আলোচনা কৰি সেই উচ্ছেদিত মানুহখিনিক ভূমিহীন মানুহখিনিক ক্ষতিপূৰণ দি তেওঁলোকক ভূমি দি তাৰ পৰা উচ্ছেদ কৰক আলোচনা কৰক কিন্তু আলোচনা নকৰে তেওঁ দিল্লীত দেখাব লাগিব মুম্বাইত দেখাব লাগিব যে মই হিন্দুৰ মানুহ হিন্দুৰ ৰজা এটা কথা মনত ৰাখিব হিটলাৰেও কিন্তু বিশ্বত টিকি থাকিব পৰা নাই ফেৰাউনে কিন্তু টিকি থাকিব পৰা নাই যে আল্লাহ দাবী কৰি বহিছিল গতিকে আপুনিতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনিও কিন্তু মানুহক অন্যায় কৰি মানুহৰ ঘৰ বাৰী ভাঙি দি মানুহৰ মুখৰ ঘাট কাঢ়ি লৈ মানুহৰ বৃদ্ধা পিতৃ মাতৃক মৃত্যুৰ মুখলৈ ঠেলি দি আপুনিও আপোনাৰ চৰকাৰেও শান্তিত শুই থাকিব নোৱাৰিব এইটো স্পষ্ট সেইকাৰণে আজিৰ এই অৱস্থান ধৰ্মঘটক আমি কৈছো যে ভূমিহীন মানুহক ভূমি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক উচ্ছেদিতসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক আৰু য'ত উচ্ছেদ কৰিবলগীয়া আছে আলোচনাৰ জৰিয়তে সমস্যাৰ সমাধান কৰক এইখন অসমত মুখ্যমন্ত্ৰী ডাঙৰীয়া বুলডোজাৰ চলালেও আমাক গুলি কৰি মাৰিলেও এই ভূমিতেই জন্মগ্ৰহণ কৰিছো এই ভূমিতেই মৃত্যুবৰণ কৰিম আমাক ঠেলি গুটি আপুনি অসমৰ বাহিৰ কৰি দিয়াৰ দম আপোনাৰ নাই এইখন অসম আমাৰ এইখন অসম আপোনাৰ যেনেকুৱা আমাৰো সেইখন অসম গতিকে আপুনি ঠেলি গুটি মানুহক পেটত গামোচা বন্ধাই নখাই মাৰিব পাৰিব কিন্তু আপুনি জীয়াই থকাৰ পৰা আপুনি বঞ্চিত কৰিব নোৱাৰে মানুহ জীয়াই থকাৰ মালিক হৈছে আল্লাহ গতিকে আমি আপুনি যদি ভাবিছে সংখ্যালঘু বুলডোজাৰ লগাই পুলিচৰ গুলি দি মৃত্যুৰ বৰণ কৰাই মানুহক বেঘৰ কৰি মানুহৰ মুখৰ ভাত কাঢ়ি সংখ্যালঘু শেষ কৰি পেলাব আপুনি কৰুগোচত কথালৈ ভাবিছে সংখ্যালঘুক যিমানেই অন্যায় কৰিব সংখ্যালঘুসকলে মোৰ অসমকে পৰিশ্ৰম কৰি হলেও আমি আকৌ অসমৰ সন্তান হিচাপে অসমত জিলিকি উঠিম 26ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি 70-80 বছৰীয়া বৃদ্ধাৰ চকুৰ পানী দি মাটিত পেলাইছে আজি কণ শিশুসকলৰ মুখৰ ভাত কাঢ়ি লৈছে ইয়াৰ বিচাৰ কিন্তু এদিনাখন অসমৰ মাটিতেই হ'ব এইটো আমি দেখিবলৈ পাম অসমৰ ৰাইজেই কৰিব লগতে নেদেখাজন ঈশ্বৰ গড আল্লাহ ভগৱান আছে তেওঁ যি অন্যায় কৰি আছে ইয়াৰ বিচাৰো কিন্তু নেদেখাজনেই কৰিব আমি উৎসৱ বিৰোধী নহয় অসমৰ বিভিন্ন প্ৰান্তত কিছুমান বিজেপিৰ দালাল নমাই দিছে যে আমচিয়া উৎসৱৰ বিৰোধিতা কৰে আমচিয়া বাংলাদেশীৰ পক্ষ লয় মই এই গৰম জিলাত কৈ গৈছো আমচিয়া কেতিয়াও বাংলাদেশীৰ পক্ষ লোৱা নাই
আৰু আহিবলগীয়া দিনবিলাকতো বাংলাদেশীৰ পক্ষ নহয়। 1971 চনৰ 25 মাৰ্চৰ পিছত কোনো মুছলমান বাংলাদেশী যদি আছে, হিমন্ত বিশ্ব শৰ্মা দেখুৱাই দিয়ক, বুকুত ধৰি বাংলাদেশ বৰ্ডাৰ পাৰ কৰি দায়িত্ব আমচুৱে ল'ব। কিন্তু 71 আগৰ মানুহৰ গাত হাত দিব, এইটো সহ্য কৰা নহ'ব। 71 আগৰ মানুহৰ গাত হাত দিব, এইটো সহ্য কৰা নহ'ব। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বুকুত সাহস নাই। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বুকুত সাহস নাই। 71 পিছত বাংলাদেশী অসমৰ পৰা খেদিবৰ কাৰণে মই হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰিছো, যদি আপুনি অসমক ভাল পায়, অসমৰ জাতিকৰণ প্ৰক্ৰিয়াক ভাল পায়, এখন বিদেশী মুক্ত অসম কৰিব বিচাৰে, 71 পিছত অহা হিন্দু মুছলমান অসমৰ পৰা খেদি পঠিয়াই দি মুখ্যমন্ত্ৰী সাহস দেখুৱাই দিয়ক, দম আছে যদি। কিন্তু সেইটো তেওঁ নকৰে। তেওঁৰ টাৰ্গেট হৈছে ধৰ্মীয় সংখ্যালঘু। আজি আপোনালোকে দেখিছে নহয় উচ্ছেদ দেখিছে নহয়। এই উচ্ছেদ সম্পূৰ্ণ সাম্প্ৰদায়িক আৰু ধৰ্মীয় মেৰুকৰণ কৰি কৰা হৈ আছে। আজি এই উচ্ছেদ সম্পূৰ্ণ ধৰ্মীয় মেৰুকৰণ কৰি কৰা হৈছে। বাছি বাছি ধৰ্মীয় সংখ্যালঘুসকলক উচ্ছেদ কৰা হৈছে। মই দলৰ পৰা মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰিছো, আপুনি কাইলৈ যিটো উৰিয়াম ঘাটৰ উচ্ছেদ কৰিব, আপুনি ৰাজহুৱা কৰক। উৰিয়াম ঘাটৰ ৰেংমা বনাঞ্চলত কোন মানুহ কিমান কোন জাতি জনগোষ্ঠী আছে তাক আগত ৰাজহুৱা কৰক। যদি ফৰেষ্ট হয়, ফৰেষ্টত যদি মুছলমান থাকিব নোৱাৰে, ফৰেষ্টত বেলেগও থাকিব নোৱাৰিব। নহয়, অসমৰ বিভিন্ন প্ৰান্তত কিছুমান বিজেপিৰ দালাল নমাই দিছে যে আমচুৱে উচ্ছেদৰ বিৰোধিতা কৰে, আমচুৱে বাংলাদেশীৰ পক্ষ লয়। মই এই দৰং জিলাত কৈ গৈছো, আমচুৱে কেতিয়াও বাংলাদেশীৰ পক্ষ লোৱা নাই আৰু আহিবলগীয়া দিনবিলাকতো বাংলাদেশীৰ পক্ষ নলয়। 1971 চনৰ 25 মাৰ্চৰ পিছত কোনো মুছলমান বাংলাদেশী যদি আছে, হিমন্ত বিশ্ব শৰ্মা দেখুৱাই দিয়ক, বুকুত ধৰি বাংলাদেশ বৰ্ডাৰ পাৰ কৰি দায়িত্ব আমচুৱে ল'ব। কিন্তু 71 আগৰ মানুহৰ গাত হাত দিব, এইটো সহ্য কৰা নহ'ব। 71 আগৰ মানুহৰ গাত হাত দিব, এইটো সহ্য কৰা নহ'ব। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বুকুত সাহস নাই। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বুকুত সাহস নাই 71 পিছত বাংলাদেশী অসমৰ পৰা খেদিবৰ কাৰণে। মই হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰিছো, যদি আপুনি অসমক ভাল পায়, অসমৰ জাতিকৰণ প্ৰক্ৰিয়াক ভাল পায়, এখন বিদেশী মুক্ত অসম কৰিব বিচাৰে, 71 পিছত অহা হিন্দু মুছলমান অসমৰ পৰা খেদি পঠিয়াই দি মুখ্যমন্ত্ৰী সাহস দেখুৱাই দিয়ক, দম আছে যদি।